কবিতাৰ শিৰোনাম তুমি নৈৰ এইপাৰে। কবি ডক্টৰ ৰতন ভট্টাচাৰ্য। নৈৰ সিপাৰে তুমি, এইপাৰে মই। নৈৰ দৰে ৰৈ আছোঁ, বৈ আছোঁ। মানুহ কেতিয়াবা নৈ হ'ব খোজে। এটি গতি আছে, এটা ছন্দ আছে হেৰাই যোৱাৰ। নদী হেৰাই যায়, আকৌ নদী থাকে আমাৰ চিন্তা চেতনাত। নদী এক দীৰ্ঘ মহাকাব্য, তাৰ মাজত লুকাই আছে প্ৰতিটো অতীত বৰ্তমানৰ মধুৰ মুহূৰ্তবোৰ আৰু ভৱিষ্যতৰ সপোনবোৰ। মোৰ বুকুতো আছিল হেজাৰ ফাগুন, এতিয়া অলেখ শীত আৰু বেদনাৰ ধুমুহা। মই তোমাৰ প্ৰিয়তম কবি নহয়, মই জানো। তথাপিও পুৱাৰ চিকমিকনিত কিছুমান শব্দ তোমাৰ বাবে, আৰু মোৰ দুচকুৱে চাবলৈ বিচৰা কিছুমান ছবি। তোমাৰ চুলিৰ নিজৰা অথবা দীঘল বাহু, তোমাৰ ব্যস্ত মুহূৰ্তৰ মোলৈ প্ৰেৰণ কৰাৰ পাহৰি যোৱা সুপ্ৰভাত বাৰ্তা। তুমি মোৰ উশাহৰ নিজৰা, মোৰ অলেখ সপোন, শেষ নোহোৱা ৰোমিঅ' জুলিয়েটৰ ট্ৰেজিক কাহিনী। মোৰ হৃদয় সাগৰৰ নীলা নীলা ঢৌ, তুমি আটলাণ্টিক চুনামি আৱেগ, মোৰ আবেলিৰ প্ৰলম্বিত ছাঁ। এতিয়া বিস্মৃতিয়ে সাৱটি ধৰিছে মোক, প্ৰেম ক্ষণস্থায়ী, বিস্মৃতি দীৰ্ঘতৰ। জীৱন চাগে এনেকুৱা বেদনাৰ উদ্দেশ্যি, আৰু মই এই মহাকাব্যৰ ইউলিছিছ নহয় জানো। ধন্যবাদ।